হাই দোস্তো, ৱেলকাম বেক টু মাই চেনেল অসমীয়া ছোৱালী মাইনা। কিমান যে কুঁৱলী পৰিছে নহয়। কুঁৱলী মাঘৰ বিহু উৰুকাৰ দিনাখনে ইমান কুঁৱলী 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 ধুঁৱলী কিমান কুঁৱলী পৰিছে দেখিছে ন আপোনালোকে। সকলোলৈকে মোৰ ফালৰ পৰা মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল, শুভকামনা আগবঢ়ালোঁ আপোনালোকলৈ। আৰু সকলোৱে মাঘৰ বিহু খুব ধুমধামেৰে উপভোগ কৰক, কাৰণ এইটো ভোগৰাই হয়, সেইটো কাৰণে খুব উপভোগ কৰক, ভোগ কৰক, কিমান খাই ধৰক। চ' সকলোলৈকে বহুত বহুত শুভকামনা থাকিল। আমিও বনাইছোঁ পিঠা চুঙা, খালোঁ, আগতে খালোঁ, উৰুকাতে খালোঁ, আৰু এতিয়া আপোনালোকে খাই থাকক, এনজয়। সকলোলৈকে আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। বহুত ঠাণ্ডা, এইবাৰহে মাঘৰ বিহু যেন লাগিছে। মাঘৰ বিহুত কুঁৱলী নপৰিলে ভাল নালাগে, একচুৱেলি কুঁৱলী পৰিলে ভাল লাগে। আৰু এতিয়া মই কিটচেনত আহিছোঁ, ভাত বনাওঁ। আজি এইখিনি ভিডিঅ'টো বনাইছোঁ কাৰণ